অসমত এটাই চিনাকি আছে, সেই চিনাকিটো হ'ল আমি অসমীয়া, আমি অসমবাসী। আৰু যেতিয়ালৈকে অসমৰ পৰা এই ক'লা আইনখন বাতিল নহ'ব, তেতিয়ালৈকে অসমীয়া জাতিয়ে উশাহ নিশাহ বন্ধ কৰি যুঁজ দিবলৈ সাজু হৈছে। আমি ঘোষণা কৰিছো, যেতিয়ালৈকে অসমৰ পৰা আঁতৰাই নিয়া নহ'ব, উত্তৰ পূৰ্বাঞ্চলৰ পৰা যেতিয়ালৈকে আঁতৰাই নিয়া নহ'ব, তেতিয়ালৈকে আমি যুঁজ দিম, লাগিলে আমি গুলি খাবলৈ সাজু হৈ আছো। চাওঁ অমিত শ্বাহৰ কিমান সাহস আছে, চাওঁ সৰ্বানন্দ হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা ভোটুৱা কুকুৰবিলাকৰ কিমান সাহস আছে। মই বাৰে বাৰে কৈছো, আচলতে মিটিংবিলাকত আপোনালোকে জানে, মই গৰুৰ প্ৰভাৱৰ কথা কৈছিলো এটা মানুহক মানি বুলি, যে বাংলাদেশত থৈ আহিব তাৰ যদি মানে হিন্দু বাঙালী প্ৰীতি আছে, সেই মানুহটো আছিলে হিমন্ত বিশ্ব শৰ্মা। কিন্তু মই আজি কৈছো যে আমাক দীঘল ভগা লাগিব, সংখ্যা বাঢ়িছে গৰু। অতুল বৰা, কেশৱ মহন্ত, হৰিভূষণ চৌধুৰী, হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱাল আৰু পাৰিলে চানিয়া যদি মোদী আৰু অমিত শ্বাহকো সেই গৰুৰ প্ৰকাৰে বান্ধি আমি হিন্দু বাংলাদেশীৰ ওচৰলৈ গৈছো। আমি কোনো পক্ষে অসমকে সহ্য নকৰো, উত্তৰ পূৰ্বাঞ্চলতহে সহ্য নকৰো। তেওঁলোকে বিভিন্ন ষড়যন্ত্ৰ কৰিছে, উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ঐক্যক তেওঁলোকে ভাঙিবলৈ চেষ্টা কৰিছে, অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত তেওঁলোকে কেৰম লগাইছে। আপোনালোক শান্ত হৈ বহক, শান্ত হৈ বহক, আমাক শান্তি শৃংখলা লাগিব। বন্ধুসকল, এটা কথা মনত ৰাখিব, তেওঁলোকে বিভিন্ন ষড়যন্ত্ৰ কৰিছে উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ঐক্য ভাঙিবলৈ, তেওঁলোকে বিভিন্ন ষড়যন্ত্ৰ কৰিছে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত বিভেদ আনিবলৈ। তেওঁলোকে কৈছে ইণ্ডিয়ান লাইন পাৰ্মিট থকা ৰাজ্যবিলাকত কেৱল কোনো প্ৰযোজ্য নহ'ব। তেওঁলোকে কৈছে অসমৰ যিবিলাক 6 শিডিউলৰ জিলা আছে, অঞ্চল আছে, সেইবিলাকত প্ৰযোজ্য নহ'ব। অৰ্থাৎ তেওঁলোকে এই কথা বুজাই দিছে যে উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ঐক্যক তেওঁলোকে ভয় কৰে। কিন্তু সৌভাগ্যৰ কথা যে সকলো উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ একত্ৰিত হৈ আছে আৰু তেওঁলোকে কৈছে অসমতো কেব আমি থাকিবলৈ নিদিওঁ। গতিকে আমি সকলোৱে উত্তৰ পূৰ্বাঞ্চলৰ সকলো ছাত্ৰ সংগঠনক ধন্যবাদ দি আছো, প্ৰয়োজন আছে। আৰু এটা কথা আমি অমিত শ্বাহক জনাই দিয়া দৰকাৰ যে তোমালোকে যিমানেই চল চাতুৰি নকৰা, যিমানলৈকে কেইটামান অসমীয়াক তোমালোকে টকা পইচা ক্ষমতা দি ক্ৰয় নকৰা, কিনি নোলোৱা, এটা কথা মনত ৰাখিবা যে অসমীয়া জাতি মানে কেৱল সৰ্বানন্দ সোণোৱাল নহয়, অসমীয়া জাতি মানে হিমন্ত, অতুল, কেশৱ মহন্ত নহয়। অসমীয়া জাতি মানে অসমৰ খাটি খোৱা মানুহ, অসমৰ হিন্দু, মুছলমান, শিখ, বাঙালী সকলো মানুহে অসমত একত্ৰিতভাৱে তোমালোকৰ বিৰুদ্ধে আঙুলি টুৱাইছে। আৰু সেই আঙুলি যিদিনালৈকে উঠি থাকিব, তোমালোকৰ নিষ্ঠা নাই, খেদি খেদি তোমালোকক অসমৰ পৰা বাহিৰ কৰি দিয়া হ'ব। আজিজোৰ ভাই কৈছে যে বাঙালীৰ বিৰুদ্ধে নহয় যুদ্ধ, নহয় বাঙালীৰ বিৰুদ্ধে, কোনো বাঙালীৰ বিৰুদ্ধে, কোনো মাৰোৱাৰীৰ বিৰুদ্ধে, কোনো বিহাৰীৰ বিৰুদ্ধে যুদ্ধ নহয়। এই যুদ্ধ দিল্লীৰ বিৰুদ্ধে, এই যুদ্ধ কেৱল বিৰুদ্ধে, এই যুদ্ধ ভাৰতীয় সংবিধান ৰক্ষাৰ স্বাৰ্থত। গতিকে নাই বন্ধুসকল, আমি বঙালীৰ বিৰুদ্ধে যুদ্ধ কৰা নাই, কিন্তু বঙালী কোনোবাই যদি আঙুলি টুৱাই অসমীয়াক গালি পাৰে, আমাৰ একতাক যদি ভাঙি আনিব খোজে, তেতিয়াহ'লে সেইজনক যদি আমি কাষৰীয়া কৰি লওঁ। মোৰ লগত অনবৰত থাকে, আজিও আছে মায়ং টেপালিয়া, আপোনালোকে হাস্যপুৰ এটা দিয়ক। জয় মায়ং টেপালিয়া এওঁ হ'ল জাতিগতভাৱে মাৰোৱাৰী, কিন্তু এওঁ অসমৰ কাৰণে প্ৰতিটো অনুষ্ঠানত, প্ৰতিটো কাৰ্যসূচীত থিয় হয় আৰু মোতকৈ আগতে জয় অসম বুলি কয়। যিটো শব্দ, যিটো উচ্চাৰণ কৰে, যিমান জোৰেৰে থিয় হয় সিমান মই চিঞৰিব। মায়ং টেপালিয়াই কয় কাৰণে আপোনালোকক এটা হাত চাপৰি দিবৰ কাৰণে, কাৰণ আমি অসমীয়া ইমান বেয়া নহয়। আমাৰ লগত যি থাকিব, আমাক যি মৰম কৰিব, আমি সেই মানুহৰ কাৰণে মৰিবৰ কাৰণে সাজু হৈ আছো। আৰু যি আমাক আঙুলিৰে থব, ধমকি দিব, সেই মানুহক হালোৱা বিচাৰি লৈ পৃথিৱী বখলা বখল কৰিবৰ কাৰণেও গতিকে বন্ধুসকল, এটা কথা মনত ৰাখিব যে আমি আশা নামানো, আমি মৰিবলৈ সাজু আছো। 855জন শ্বহীদ হৈছে অসম চুক্তি কৰাৰ আগত।
আৰু 8,000 চৰি দিব প্ৰয়োজন হ'লে, কিন্তু এনেই নহয়। এতিয়া আগৰ নিচিনা কথা নহয় 100 মাৰিলে 200 মাৰিবলৈ গাল পানী এতিয়া 100 মাৰিবলৈ আহিলে কিন্তু আমি শান্তি প্ৰিয় মানুহ, আমি শান্তিৰে আগবাঢ়িব খুজিছোঁ, গণতান্ত্ৰিকভাৱে আগবাঢ়িব খুজিছোঁ। কিন্তু আমাক যদি জোকাই লয়, আমাক যদি আঙুলি ধুৱাই, আমাৰ আগত যদি হাত তুলিব খোজে, তেনেকুৱা হাত আমি টুকুৰা টুকুৰ কৰি দিবলৈ খোজোঁ। বন্ধুসকল, মই দীঘলীয়া নকৰোঁ। শাৰীৰিকভাৱে মই সুস্থ আৰু আপোনালোকে জানে যে আজি সন্ধিয়া অসমৰ নাগৰিক সমাজে একত্ৰিত হৈ পেলাই এটা জোৰ সমদল, জোৰ সাংস্কৃতিক সমদল উলিয়াব, বাহিৰ কৰিব গুৱাহাটী ক্লাবৰ পৰা, ৰটাৰীৰ পৰা জুই তিনিআলিলৈকে আহিব আৰু কেইবা হাজাৰ মানুহ তাত যোগদান কৰিব। হীৰেন গোহাঁইদেৱ থাকিব, হৰে কৃষ্ণ ডেকা ডাঙৰীয়া থাকিব, কংগ্ৰেছৰ প্ৰতিনিধি থাকিব, প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়া থাকিব, বহুত মানুহ আহিব, সাহিত্যিক আহিব, শিল্পী আহিব। মই সেইকাৰণে আপোনালোকক হাতযোৰ কৰি অনুৰোধ কৰিছোঁ যে আপোনালোকে তালৈ আহক, একেলগে আমি এটা খবৰ কৰোঁ। খবৰদাৰ অসমৰ ফালে তোমালোকে ৰঙা চকু দেখুৱাই লাভ নাই। শুনিছোঁ আজি জোৰে কৈছে যে ৰঙা চকু দেখুৱাইছে অমিত শ্বাহে, ৰঙা চকু আঙুলি ভৰাই ঘুগুনি আনিব। এই ৰঙা চকু কাক দেখুৱাইছা? এই ৰঙা চকু কাক দেখুৱাইছা তোমালোকে? অসমৰ মানুহৰ অতি দূৰলৈ চাই লোৱা। অসমৰ মানুহে তোমালোকৰ নিচিনা ৰঙা চকু জীৱনত ভয় খাই পোৱা। তেওঁলোকে কয় এৰেষ্ট কৰিব, ইয়াত চাগে আছে স্পেচিয়েল ব্ৰাঞ্চৰ মানুহ থাকিবই। মই তেখেতসকলক কৈছোঁ এইবোৰ কথাটো ক'বগৈ, লগত আৰু এটা ক'ব যে মৌলানা মঞ্জিতুদ্দিন আহমেদে ভাষণ। তেওঁলোকে মোৰ নামটো মৌলানা মঞ্জিতুদ্দিন আহমেদ দিয়ে। RSS এই দালালবিলাক আৰু বিজেপিৰ দালালবিলাক তেওঁলোকে ভাবে এই মুছলমানৰ লগত কথা বতৰা পাতে, মিটিং কৰে, গতিকে এই মৌলানা আৰে ভাই বিনা পইচাত যদি মৌলানা উপাধি দিছা